নামটো অনিৰ্বাণ বিকাশ বিদ্যুৎ। মোৰ ক্লাছ 5 সেন্ট জেভিয়াৰ স্কুল তামুলপুৰ। মোৰ নাম হ'ল জ্ঞানম কাশ্যপ। মই ক্লাছ 5ত পঢ়ি আছোঁ। মোৰ স্কুলৰ নাম হ'ল কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰ। এইটো মানে মোক খুৰাই কিনি দিছে। খুৰা এটা গুৱাহাটীত থাকে। মোক কিনি দিলে কিন্তু মোক কিনি দিছে। মই বজাই কিনে শিকি আছোঁ এতিয়া। মোক মৃণাল দাদা নামৰ এটা দাদাই গাঁৱৰ দাদা এটা কিনিছে, মানে কিনি দিয়া নাই, মোক খুজিছিল। মোৰ মানে বাঁহী বজাবৰ বহুত মন আছিল আৰু মোক দিছে আৰু মই এতিয়া বাঁহী বজাই আছোঁ। আমাৰ মানে ক'ৰ পৰা শিকিছোঁ মানে বাটৰ এটা চাং আছিল। সেই চাংখনত তাৰমানে আমি এনাই বহি থকাত কৰি বাঁহী দুডাল লৈ অলপ শুকাওঁ। তাতে এতিয়া তাৰমানে ৰাতুল খুৰা নামৰ আমাৰ গাঁৱৰে একজন মানুহ তাৰমানে দেখা পোৱাৰ লগে লগে আমাক আগতে চাৰেগামাটো শিকিব দিছে। চাৰেগামাটো আমি লাহে লাহে শিকিছোঁ। শিকাৰ পিছত কৈছে তোমালোকে বিহু বজোৱা। আমি বিহুটো লাগে ধৰিলোঁ। পিছত বিহুটো বজাইছোঁ। অতি কৈছে নহয় এইবিলাক বজাইছোঁ। তাৰ পৰা আমি শিকিছোঁ। মানে শিকাৰতো বহুত ইচ্ছা আছে, শিকিম বুলি ভাবিছোঁ। কিন্তু শিকিম আৰু মই যিমান মানে কষ্ট হ'লেও মই শিকিম, ভাবিছোঁ যাতে শিকিম। কাৰণ মই এইটো বস্তুটো বহুত ভাল পাইছোঁ, সেইবাবে মই শিকিম। মোৰ বাঁহীটো ভাল লাগছে আৰু মই মানে বজাৰ বহুত ইচ্ছা আছে আৰু মই শিকবাৰ ইচ্ছা আছে। মই মানে তাৰে কাৰণে মইতো বাঁহী মোৰ যিমান কষ্ট হ'লেও মই বাঁহীটো বজাওঁ আৰু